গণৰাজ্য দিৱসৰ পূৰ্বে মূলসুঁতিলৈ উভতি আহিব আদিবাসী বিদ্ৰোহী সংগঠন আপলা। আদিবাসী পিপুল লিবাৰেশ্যন আৰ্মি চমুকৈ আপলাৰ 40 জনকৈ অধিক সদস্যই 26 জানুৱাৰীৰ পূৰ্বে আত্মসমৰ্পণ কৰিব বুলি আত্মপ্ৰকাশ কৰিছে সংগঠনটোৰ সেনাধ্যক্ষ চাহিল মুণ্ডাই। আজি কিছুদিনৰ আগতে কাৰ্বি আংলং আৰক্ষীৰ ওচৰৰ আপলা সংগঠনটোৰ 9 জনকৈ কেডাৰ অস্ত্ৰসহ আত্মসমৰ্পণ কৰিছিল। তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ আলোচনাৰ মাজেৰে সমাধান কৰি দিবলৈ আহ্বান জনায় চৰকাৰক। ডিভাইডেড হোৱাৰ কাৰণে আদিবাসী জনগোষ্ঠীৰ এক বিশেষ আগভাগ লৈ কাম কৰি আছে। গতিকে মই চাই পালোঁ আমাৰ হৈ আমি কাম কৰি সুবিধা নাপালোঁ। সুবিধা নোপোৱাৰ ক্ষেত্ৰতো আমাৰ নিজে আত্মসমৰ্পণ কৰিবলৈ চেষ্টা কৰিব সেইটো আমাৰ সুবিধা নাপালোঁ। সেইকাৰণে মই নিজৰ চিপাহীক লৈ মই নিজৰ পথ বাছি গতিকে মই এটা কথা স্পষ্ট কৰিব কৈছোঁ, মই চৰকাৰৰ দাবী ধমকি জনা নাছিলোঁ। লেকিন মোৰ এটা কথা আছে যে আমাৰ যোনটোৱে তেওঁলোকে ৰেকৰ্ড কৰিলে সেই ৰেকৰ্ডত আমাৰ আমি অধিকাৰ পাব লাগে। সেই ৰেকৰ্ডৰ জৰিয়তে আমি আমাক চামিল কৰিব লাগে। সেয়েহে মোৰ দাবী আছে। গতিকে অসমৰ জনগোষ্ঠীৰ আদিবাসী জনগোষ্ঠীৰ আদিবাসী জনগোষ্ঠীৰ স্বাৰ্থত আমি যি অস্ত্ৰ সংগ্ৰাম কৰি আছিলোঁ দীৰ্ঘদিনৰ সেই সমস্যা সমাধান কৰিবলৈ ক্ষেত্ৰত আমি জংঘলত আহি অহাৰ উদ্দেশ্য নহয়। লেকিন আমাৰ এটা উদ্দেশ্য আছে আদিবাসী জনগোষ্ঠীৰ যি মূল ডিমাণ্ড আছে চিডিউল ট্ৰাইব আৰু জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। মাটি পট্টা চাহ নামাকৰণ ওলাব লাগে। সেইবিলাক আমাৰ দাবী আছে। গতিকে আমি এটা কথা স্পষ্ট কৰি দিছোঁ যে অসম চৰকাৰে আমাক গোষ্ঠীকৰণ দিলে যে আমাৰ 9জনীয়া আগতেও 9জন আমাক আত্মসমৰ্পণ কৰিলে কাৰ্বি আংলং জিলা প্ৰশাসনৰ জৰিয়তে তেওঁলোকৰ সহযোগত মই খুব 24-25 জানুৱাৰীৰ আগত ৰিপাব্লিক আগত মই মূলসুঁতি কাঢ়িবলৈ মই আত্মপ্ৰকাশ কৰিছোঁ। আৰু আজি আত্মপ্ৰকাশৰ জৰিয়তে মোৰ লগত 40 জনতকৈ অধিক কেডাৰ আহিব, মোৰ লগত চেয়াৰমেন আহিব, ছেক্ৰেটাৰী আহিব, বিভিন্ন ধৰণৰ বুদ্ধিজীৱীবিলাক মোৰ লগত ওলাই আহিব। আৰু মই এটা কথা স্পষ্ট কৰি আমি কাৰ্বি আংলং জিলা আৰু কাৰ্বি আংলং ইয়াম ক্লিয়াৰৰ কাষৰে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাক সুযোগ প্ৰদান কৰিলে আৰু তেওঁলোকে আমাক আমাৰ বৰজান সমষ্টিৰ মেচিজ আমাৰ সুচৰণ